মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেল লাৰ্ণ সামথিং এজিবিলৈ স্বাগতম জনাইছোঁ। আজি বহুদিন ধৰি মই কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ। আজি সেই ভাবিলোঁ সমাজ বিজ্ঞান বিষয়ৰ তৃতীয় শ্ৰেণীৰ এটা নতুন পাঠ উলিয়াই লওঁ। পাঠটো হৈছে আমাৰ উৎসৱ। পাঠটো পঢ়ি ল'বা ভালকৈ। এইখিনিতে মই কৈ থওঁ, বহুতে এবাৰ যিটো অনুষ্ঠিত হৈ গ'ল, ছমহীয়া পৰীক্ষা হৈ গৈছে তোমালোকৰ মাজতে, সেই পৰীক্ষাত বহুতে মোক কৈ আছে যে পাঠভিত্তিক যিমানখিনি অনুশীলনী প্ৰশ্ন আছিলে সেয়া নাই অহা, কিন্তু ভিতৰৰ প্ৰশ্ন বহুত আহিছে। সেইবাবে এইবাৰৰ পৰা মই যিমানখিনি পাঠ তোমালোকক পঢ়াম তাৰে অনুশীলনীৰ প্ৰশ্নখিনি কৰাৰ উপৰিও ভিতৰৰ যিখিনি প্ৰশ্ন থাকিব সেইখিনিত অলপ গুৰুত্ব দিম বুলি ভাবিছোঁ। বেছি নহয়, 2-এটা দিম। তোমালোকেও পাঠটো পঢ়িবা। পাঠটো পঢ়িলে পৰীক্ষাত কিছুমান প্ৰশ্ন আহিলে মনত থাকিলে লিখিব পাৰি। সেইকাৰণে ভালকৈ পাঠটো খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো, ইয়াৰ অনুশীলনী প্ৰশ্ন এয়া মই বহী এখনত লৈ লৈছোঁ, লিখি লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, উৎসৱ কাক বোলে? একোখন ঠাই, এখন ৰাজ্য, একোটা জাতিৰ মানুহে আনন্দ উৎসাহেৰে একেলগে পালন কৰা নীতি নিয়মৰ অনুষ্ঠানক উৎসৱ বোলে। দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। উত্তৰ লিখিছোঁ, দুৰ্গা পূজা, দীপাৱলী, ঈদ। যিকোনো দুটা লিখিলে হ'ব, মই 3টা লিখি দিছোঁ ইয়াত। নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় উৎসৱ কাক বোলে? এখন দেশৰ মানুহে যেতিয়া নিৰ্দিষ্ট কোনো এটা দিনত এটা উৎসৱ পালন কৰে তাকে ৰাষ্ট্ৰীয় উৎসৱ বোলা হয়। নম্বৰ, দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম লিখা। স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। নেক্সট কুৱেশ্যন। ৰাখী বন্ধন উৎসৱ কি কৰা হয়? এটা দিব থাকি গ'ল। ৰাখী বন্ধন উৎসৱত কি কৰা হয়? এই উৎসৱৰ জৰিয়তে ককায়েক ভায়েক, বায়েক ভায়েকৰ মাজত মৰম চেনেহ আৰু বিশ্বাস ৰখা হয়। ইজনে সিজনক সহায় কৰা, বিপদত ৰক্ষা কৰিবলৈ সাজু থকা আদি বৰ ভাল অৰ্থ এই উৎসৱৰ মাজত প্ৰকাশ কৰা হয়। প্ৰথম পোহৰৰ উৎসৱ বুলি কাক কোৱা হয়? দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক, বৰদিন ডেছ ধৰ্মৰ লোকসকলে পালন কৰে? উত্তৰ, খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে। গ, গান্ধী জয়ন্তী ডেছ অক্টোবৰ তাৰিখে পালন কৰা হয়? উত্তৰ, 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। উত্তৰত মই 2 লিখিছোঁ। গ, শিখ ধৰ্মগুৰু নানকৰ জন্মদিন? উত্তৰ লিখিছোঁ, কাৰ্তিক পূৰ্ণিমা শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। ঘ, 26 জানুৱাৰী তাৰিখে ডেছ দিৱস পালন কৰা হয়? গণৰাজ্য দিৱস। ঙ, ডেছ অঞ্চলত হোলী গীত বিখ্যাত? বৰপেটা। 3 নম্বৰ, আমি বিভিন্ন উৎসৱ কিয় পালন কৰোঁ? উত্তৰ লিখিছোঁ, ঠাইভেদে মানুহভেদে সকলোৰে উৎসৱবোৰ বেলেগ বেলেগ হয়। সেইবাবে এখন সমাজত থাকি আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ। 4 নম্বৰ, ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয়? উত্তৰ, ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ হৈ পৰে। সেই সময়ত গছ-গছনিত কুঁহিপাত ওলায়, ফুল ফুলে, বৰষুণ হয়, নৈ বিল পানীৰে ভৰি পৰে। 5 নম্বৰ, কাতি বিহুক কঙালী বিহু বুলি কিয় কোৱা হয়?
কাতি বিহুৰ সময়ত উত্তৰ কাতি বিহুৰ সময়ছোৱাত মানুহৰ ঘৰত বয় বস্তুৰ অভাৱ চলি থাকে, সেইবাবে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, মাঘ বিহুক ভোগালী বিহু বুলি কিয় কোৱা হয়? উত্তৰ মাঘ বিহুৰ সময়ত মানুহৰ খোৱা বোৱাৰ অভাৱ নাথাকে, সেই সকলোৰে ঘৰত ধানেৰে ভঁৰাল ভৰি থাকে। খেতি চপোৱাৰ আনন্দত মানুহে মাঘৰ বিহুত মেজি জ্বলাই ভোজ ভাত খাই আনন্দ কৰে, সেইবাবে মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয়। তোমালোকে স্পীডত পঢ়িছোঁ যদিও মানে লাহে লাহেকৈ চাই লিখি ল'ব পাৰিবা নোটবিলাক। দীপাৱলী 7 নম্বৰ, দীপাৱলী উৎসৱৰ বিষয়ে চমুকৈ লিখা। দীপাৱলী পোহৰৰ উৎসৱ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ লোকসকলে চাকি বন্তি জ্বলাই এই উৎসৱ পালন কৰে। চাকি বন্তি, ফটকা, ফুলজাৰি আদি সকলোৰে ঘৰে ঘৰে জ্বলাই তাৰ পোহৰেৰে ৰাতিৰ আন্ধাৰ আঁতৰাই দিন যেন কৰি তোলে। ইমানতে অনুশীলনীৰ প্ৰশ্ন শেষ হৈছে। মই ভিতৰৰ কিছুমান প্ৰশ্ন ইয়াত লিখিছোঁ। 7 নম্বৰলৈকে অনুশীলনীৰ প্ৰশ্ন শেষ। এতিয়া ভিতৰৰ পৰা প্ৰশ্ন কিছুমান উলিয়াইছোঁ। 8 নম্বৰ দিয়ে লিখিছোঁ আৰু মই। অসমত কি কি জনগোষ্ঠীৰ লোকে বাস কৰে? উত্তৰ কছাৰী, আহোম, কোচ, ব্ৰাহ্মণ, চাহ জনগোষ্ঠী, ইছলাম ধৰ্মী আদি লোকসকলে বাস কৰে। 9 নম্বৰ, বড়োসকলে কি উৎসৱ পালন কৰে? বাথৌ পূজা। 10 নম্বৰ, মিচিংসকলে কি উৎসৱ পালন কৰে? আলি আই লৃগাং। কাৰ্বিসকলৰ প্ৰধান উৎসৱ কি? চামাংকান। কাৰ্বিসকলৰ প্ৰধান উৎসৱ হৈছে চামাংকান। চাহ জনজাতি লোকসকলে কি উৎসৱ পালন কৰে? টুচু পূজা। আমাৰ দেশখন পৃথিৱীৰ ভিতৰত এখন দেশ। জাকত জিলিকা দেশ। খালী ঠাইটোত হ'ব জাকত জিলিকা। 14 নম্বৰ, কৃষিভিত্তিক উৎসৱ কাক বোলে? উত্তৰ খেতি বাতিৰ লগত জড়িত উৎসৱক কৃষিভিত্তিক উৎসৱ বোলে। 15 নম্বৰ, অসমৰ 3টা কৃষিভিত্তিক উৎসৱ কি কি? ৰঙালী, কঙালী আৰু ভোগালী বিহু কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। ইমানেই, মই ভিতৰৰ প্ৰশ্ন ইমানেই দিছোঁ। তোমালোকে ভালকৈ পঢ়ি চাবা। পঢ়িলে পৰীক্ষাত আহিলে ভালকৈ লিখিব পাৰিবা। কিছুমান বস্তু মনত থাকি যায় পঢ়িলে। বহি নিলিখিলেও পৰীক্ষাৰ সময়ত যেতিয়া প্ৰশ্নটো দেখা যায় মনত পৰি লিখিব পৰা যায়। ইমানতে মোৰ ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।